হেল্ল' গাইজ, আসসালামু আলাইকুম। কি খবৰ? সকলোৱে ভালে চাগে? আশা কৰিছোঁ সকলোৱে ভালে থাকক, সুস্থ থাকক। আজি মই ব্লগটো ৰাতি আৰম্ভ কৰিছোঁ, কাৰণ আজি আমাৰ ছোৱালীৰ গৰম বন্ধ শেষ হ'বলৈ আৰু এদিন আছে। তাই এই মাহটোত মানে ক'তো যোৱা নহ'লে, সেইবাবে খুব আমনি কৰি আছে। আজি মেলা চাবলৈ যাম বুলি তাকে লৈ যাম বুলি ভাবিলোঁ আপোনালোককো দেখাওঁ। আমিনো কিয় অকলে চাম ন, আপোনালোকেও চাওক আমাৰ লগতে। আৰু মই প্ৰতিটো ভিডিঅ'ত ভাবোঁ আপোনালোকক মানে নতুন কিবা এটা দেখাওঁ, এনেকুৱা এটা মানে ভাবোঁ যাতে আপোনালোকেও চাই ভাল পায়। এতিয়া আমাৰ ছোৱালীয়ে পূৰা আমনি কৰি আছে ওলাবলৈ। এতিয়া যোৱা অকণমান দেৰি হ'ব আৰু। আমাৰ তনবীৰ শুই আছে, তাৰো গাটো অকণ ভাল নাই। মোৰো জ্বৰ লাগিছে গাটো, তথাপিও উপায় নাই, যাবই লাগিব ছোৱালীৰ কাৰণেই। তেন্তে ব'লক আমি ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আমাৰ লগত আপোনালোকেও উপভোগ কৰিব, আমিনো মেলাত কি কৰিলোঁ কি নাই কৰা, আপোনালোকেও চাওক। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। যদি মোৰ ভিডিঅ'টোলৈ নতুনকৈ আহিছে চাবলৈ, তেনেকৈ ছাবস্ক্ৰাইব এটা কৰি দিব দেই, যাতে ভাল ভিডিঅ' আগলৈ দি থাকিলে আপোনালোকে চাবলৈ পায়। তেন্তে আমি ওলাই লওঁ, তাৰপিছত দেখাই আছোঁ। আমাৰ তনবীৰ ওপৰলৈ চাই আছে লাইটলৈ। পঢ়িব নালাগে আমি ক'ত গৈ আছো? আমি এতিয়া মেলা চাবলৈ যাম, হয়নে ফুফু? আমি ফুফু যাম। হাই ফ্ৰেণ্ডছ, আজি আমি মেলা চাবলৈ যাম। আৰু কেতিয়া গৈছোঁ বুলি কৈছে? টাইমটো হ'ল 8:40 ৰাতি, হয়নে? আমি 1 ঘণ্টা থাকিম। আমি গৈ আছোঁ, মেলাত লগ পামগৈ, আপোনালোকে চাই থাকক। পিছত ঠিক কৰিম, থক তেনেকৈ থক। মোৰ চিটত থৈ দিবি। নালাগে, ফুল খাইছে নি? থৈ দিয়া। আমাৰ তনবীৰৰ পূৰা ফূৰ্তি। আবিৰ এইফালে চোৱা, বীৰ আবিৰ এইফালে চোৱা। সি কি কৰিব গৈছে চোৱা। টোপনিহে আহিছে। আমি ৰাস্তাত গৈ আছোঁ, দলং পাইছোঁহি। আৰু দলংখন বহুত ভাল লাগিছে দেখি দিনতকৈ। আৰু অহা আমাৰ দেৰি হ'ল কাৰণে মানুহ কম। এইফালে এতিয়া আমি ট্ৰেফিক ছিগনেলত ফচি গ'লোঁ। সদায় টাউনলৈ আহিলে ট্ৰেফিক ছিগনেল পাওঁৱেই আৰু মানে আজি ভিৰটো কম বাৰু, ৰাতি যদিও। গাড়ী গৈছে আৰু লাহে লাহে। এতিয়া পাইছোঁহি আৰু দেই। পাইছোঁ ষ্টেডিয়াম ফিল্ডত হৈছে, মানে কোৰ্ট ফিল্ডত। ষ্টেডিয়ামৰ বেক চাইডে পালোঁহি আৰু। অকণমান জিলিকিছে ইয়াৰপৰা অলপ জিলিকিছে। আমি পাইছোঁহি আৰু। গাড়ীৰ পৰা নামি পেলাই এতিয়া মেলাৰ গেটৰ যিটো ভিউ সেইটো দেখাই দিছোঁ। চব ইমান ধুনীয়া গেটখন। ঘূৰি আছে আৰু তাই ভয় উঠি আছে। চাকৰি বহি আছে পূৰা ভয়তে। সেইফালে তনবীৰ পূৰা ফূৰ্তি। ভয় লাগিছে নি? সেইফালে চকৰিত ইমান চিঞৰিছে চোৱা, চকৰিত পূৰা চিঞৰিছে।
গাড়ীত উঠিছে ৰ'বা এক সি ইমান ধুনীয়াকৈ বহি গৈছে কন্দাও নাই কোনো মেলাত মানুহ কমিছেগৈ আৰু আমাৰ অহা দেৰি হ'ল যে সেইটো কাৰণে মানুহ অলপ অলপ কমিছে আৰু দোকানবিলাকো বন্ধ কৰিব লৈছে ৰাতি আহিলোঁ যে এতিয়া দোকানবিলাকৰ ওচৰলৈ আহিছোঁ কি আছে তাকে চাইছোঁ মোৰ নেল কাটাৰ এটা মানে বেয়া হৈ গ'ল এতিয়া নেল কাটাৰ এটা চাইছোঁ আৰু বোলে চুৰি চাইছিলোঁ চুৰি নালাগে বাৰু আৰু ইয়াত বাৰ্বিয়ে কিবা পেঞ্চিল লৈছে অলপ বস্তু চাইছিলোঁ আৰু এইফালে পুৰা ঘূৰা ঘূৰি আছে বলটো খেলা আকৌ চাইলে নাহিবা ভাইটিকো দি দিবলৈ ভাল আছিলে খুব ভাল পাইছে ন সি হয় নি আৰু বিৰে পুৰা ফূৰ্তি কৰিছে এতিয়া আমি ট্ৰেইনত উঠিম অঁ চব ট্ৰেইনত উঠিম এতিয়া চবতছে প্ৰথমতে বহিলে বাৰ্বি লাষ্টত বহি আছে পুৰা সেয়া নহয় ভিডিঅ' হয় হেল্ল' গাইজ কালি মেলা চাই আহোঁতে আমাৰ বহুত ৰাতি হৈ গ'ল ব্লগটো মই শেষ কৰিব নোৱাৰিলোঁ ইমানতে ৰাখিলোঁ ভাবিলোঁ পিছদিনা কৰিম তাকে এতিয়াতো দুপৰীয়াই হ'ল তনবীৰক খুৱাই লৈ বাৰ্বিও স্কুললৈ গ'ল হাজবেণ্ডো নাই ভাবিলোঁ ব্লগটো শেষ কৰিবতো লাগিবই আধাতে ৰাখিলেতো নহ'ব কি আনিলোঁ কালি তাকে দেখাওঁ বুলি ভাবিলোঁ আৰু আনিলোঁ মানে বিশেষ তেনেকুৱা একো অনা নাই কাৰণ মেলালৈ গ'লে প্ৰায় মেলালৈ গ'লে যি টি বস্তু লোৱা হয়েই আৰু কালি আমাৰ যোৱাও দেৰি হ'ল মেলালৈ সেইটো কাৰণে দোকানো অলপ বন্ধই কৰিলে তথাপিও মই কৈছিলোঁ যে নেইল কাটাৰ এটা ল'লোঁ বুলি এইটো নেইল কাটাৰটো ল'লোঁ
মোৰ। আৰু বাৰ্বিয়ে আঙুঠি এটা আনিলে, তাই ক'ত থ'লে জানো, স্কুললৈ গুচি গ'ল, মই সুধিবও নহ'লে। আৰু কি আনিলোঁ দেখাম বাৰু। আৰু এইটো টেপৰ মুখত লগোৱা এটা আনিলোঁ। বেচিনৰ টেপটো মানে মোৰ ইমান পানী স্পীডত আহে, এই দিগদাৰ হয় কাঁহী বাতি ধুওঁতে। আৰু ইয়াৰ এটা লৈ যাওঁ। ইয়াত এইবিলাক ফুটা ফুটা আছে দেখিছে ন, পানীটো অলপ শ্ল'কৈ ওলায়। আৰু ইয়াৰ ভিতৰত যিখন জালনা আছে, সেই জালনাখনত লেতেৰা যিটো আহে পাইপত পানী, সেইটো ৰখি যায়। আৰু এইটো ইয়াৰ ভিতৰত পাংখা নিচিনা এখন যে ঘূৰি থাকে, তেতিয়া শ্ল'কৈ পানীটো ওলায় মানে। আৰু ইয়াত লেতেৰা হৈ গ'লে এইটো খুলি পেলাই চাফা কৰিবও পৰা যায়, ইয়াত খুলি। আৰু তাই যি টি বস্তু ল'লে, তাই য'তে ত'তে থৈ গ'ল স্কুললৈ। আৰু কি আনিলোঁ দেখাই আছোঁ ৰ'ব আপোনালোকক। তাৰ মাজতে এতিয়া মই কাম এটাও কৰি আছিলোঁ, ভাত পানী বনোৱা হৈ গ'ল মোৰ, ভাত তৰকাৰী। আৰু কঁঠালগুটি চাটনি অকণ বনাইছোঁ, আপোনালোকেও চাওকচোন কেনেকুৱা হৈছে। আপোনালোকক মানে কৈও আছোঁ আৰু লগতে মই কাম এটাও কৰি আছোঁ। কঁঠালগুটি চাটনি বনাইছোঁ, যিটো মই খাবলৈ বহুত ভাল পাওঁ, খৰিচা দি কঁঠালগুটি চাটনি। আজি তাকে বনাইছোঁ, পকাতে বহি লৈছোঁ। পাকঘৰত কিমান থিয় কাম কৰি থাকিম, ভৰি হাত বিষাই গৈছেগৈ আৰু গৰমখনত। তাকে পকাতে বহি ল'লোঁ, বহি লৈ পেলাই খুন্দনাত খুন্দি পেলাই কঁঠালগুটি চাটনি বনাইছোঁ, দেখাই আছোঁ আপোনালোকক, চাই থাকক। কঁঠালগুটি আৰু পিঁয়াজ আৰু নিমখ মিহলাই ল'লোঁ। এতিয়া মই খৰিচা দিম অলপ, তাৰপিছত মিঠাতেল দিম। মোৰ কিন্তু এইটো বহুত প্ৰিয় খাদ্য, মই বহুত ভাল পাওঁ কঁঠালগুটি। আপোনালোকে চাগেও বহুত ভাল পায়, কাৰণ গৰম দিনত এইটো বহুতেই খায় ভাতৰ লগত। মই এনেকৈ খৰিচা দি খাই বহুত ভাল পাওঁ। আৰু জলকীয়া অলপ সৰহকৈ দিব লাগে, কিন্তু মই এতিয়া সৰহকৈ নিদিওঁ, দুটাই দিম মাত্ৰ। মই খৰিচাখিনি আৰু তেল দি পেলাই সানি লওঁ। তাৰপিছত জলকীয়াকেইটা কাটি দিম এতিয়া। জলকীয়া দুটাহে দিম, কাৰণ আমাৰ বাৰ্বিয়ে খাব যে, তাই জ্বলা পাব, সেইটো কাৰণে মানে কমকৈ দিছোঁ। জলকীয়াকেইটা কাটিলোঁ, এতিয়া সানি লওঁ। এইখিনি কমপ্লিট হৈ গ'ল বনোৱা। কালি এই কামকেইটা বহুত মৰম লাগিলে, সেইটো কাৰণে হাজবেণ্ডে লৈ ল'লে ঘৰতে ইউজ কৰিবলৈ কাৰণে ডেইলি। ইয়াৰ লগত প্লেট নাইকিয়া, মই ধুই পেলাই এতিয়া ট্ৰেখনৰ ওপৰত থৈছোঁ। আৰু এইটো অকণমানি গিলাচ আমাৰ তনবীৰৰ কাৰণে ল'লে, আছে থাকিলেতো মানে ভাল লাগিলে লৈ ল'লে। আৰু বিশেষ তেনেকুৱা একো বস্তু লোৱা হোৱা নাই, কাৰণ মেলালেতো আমি গৈয়ে থাকোঁ প্ৰায়। তাৰপিছত এডাল পেঞ্চিল আমাৰ বাৰ্বিয়ে আনিলে। থাকিলেও থকা বস্তুকে লৈ আহি থাকে, আৰু যি দেখে তাকেই বিচাৰে। তেন্তে ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিলোঁ। কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব। পাৰিলে যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব, যাতে পিছলৈও ভিডিঅ' দি থাকিলে আপোনালোকে আকৌ পাই থাকে। আৰু তেনেকেই মই সময় পালে নতুন ভিডিঅ' লৈ আহিম, যাতে আপোনালোকে ভাল কিবা এটা চাবলৈ পায়। নতুন কিবা এটা যাতে আপোনালোকক দেখাবলৈ পাওঁ, মই সেইটোৱে বিচাৰোঁ। তেন্তে আজিলৈ আহোঁ, বাই বাই। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।